Hello everyone, welcome to another mini vlog. ৰাতিপুৱা ৰ'দটো দেখিছেনে ইমান যে বেছি চুকা নহয় আজি ৰ'দটো উপায় নাই গৰমত গৰম ঠাণ্ডাত ঠাণ্ডাটো হ'বই ৰাতিপুৱা আজৰি হৈ মেলি ভাবিছোঁ অকণমান আগফালে বাৰান্দাতে বহোঁ পিছে ভোকো লাগি আছিলে ৰাতিপুৱা চাহ কাপে খোৱাও হোৱা নাছিলে এতিয়া প্ৰায় 10টা মানে বাজিছিলে সেইকাৰণে যাওঁ আৰু আহিয়ে দেখিছোঁ ভিতৰলৈ ৰুহি একদম আইতাকৰ সৈতে টিভি চাইছে পুৰা খেলাত ব্যস্ত আৰু মোক হেনো চাহ একাপ বনাই দিছে তাই খাব লাগে বোলে মই খাই পেলাই ক'ব লাগে কেনেকুৱা হৈছে চাহকাপ পিছে বহুত বেছি টেষ্টি হৈছিলে যিয়ে নহওক ল'ৰা ছোৱালীৰ লগত অকণমান সময় খেলিলে সিহঁতে বহুত বেছি ভাল পায় আৰু এই নেমুখিনি দেখিছেনে সিদিনা যে মই দেখাইছিলোঁ দুটা ৰ'দত দিলোঁ বাৰু আৰু এদিনমান দিলে চাগে আচাৰ বনাব পৰা হৈ যাব এতিয়া যাওঁ পাকঘৰলৈ বহুত ভোক লাগিছে কিবা এটা পটাপট বনাওঁগৈ কি খাম বুলি ভাবোঁতে ফ্ৰিজটো খুলি চাই দেখিলোঁ যে যোৱাকালিৰ আটা অলপো আছিলে মঠি থোৱা সেইকাৰণে ভাবিলোঁ নাই ৰুটিকে বনাওঁ আৰু ৰুহিয়ে যিহেতু ৰুটি খাই ভালেই পায় সেইকাৰণে দুইজনীৰ কাৰণে চলি যাব আৰু এতিয়া ৰাতিপুৱাৰ মানে ব্ৰেকফাষ্টটো আৰু তাই মানে আহি মোক ইটো কৰিছে সিটো কৰিছে দেখিছেনে আৰু তাইক মানে খাবলৈ দিবলৈ লাগে উৎপাত কৰি আছে আৰু গৰমে গৰমেতো দিব নোৱাৰি ন মই যেতিয়া পাকঘৰত কাম কৰি থাকোঁ বাৰে বাৰে গেছৰ টেবুলখন মুচি থকাটো বা হাতখন ধুই থকাটো মোৰ মানে একেবাৰে পুৰণা অভ্যাস মই মানে এইকেইটা অভ্যাস মই কেতিয়াও এৰিব নোৱাৰিম চাগে মানে কি যে হ'ব নহয় বাৰে বাৰে হাতখন ধুই থাকিব লাগে মেনিয়া হৈ গৈছেগৈ আৰু ইফালে মোলৈ শুকান ৰুটিয়ে বনাইছোঁ অকণমান ঘি সানি লৈছোঁ লগতে একাপ চাহো বনাই লৈছোঁ ভাবিছোঁ পটাপট খাই লওঁ খাই বৈ উঠি মাকো জলপান দিবলৈ আছে মায়ে ৰুটি নাখাব চাগে জলপানেই দিব লাগিব ইফালে ৰুহি অলপমান দুষ্টামি কৰি আছে তাইকো চাই থাকিবলগীয়া হৈছে আহিলোঁ এতিয়া মাক ইনচুলিনটো দি লওঁ বুলি ভাবিলোঁ আৰু দি মেলি লৈ পেলাই এয়া জলপানো ৰেডি কৰিছোঁ মালে খাই বৈ আজৰি হ'ল সকলো বাচন অলপমানো আছিলে সেইকাৰণে এইখিনি পটাপট ধুই লওঁ বুলি ভাবিছোঁ বেছি মানে গৰম কৰি থাকিলে নহয় গৰমৰ দিনত বেছি গৰম উঠা যেন অনুভৱ হয় মোৰ বেলেগৰ বাৰু কেনেকুৱা হয় নাজানো সেইকাৰণে কাম বনখিনি যিমান পাৰোঁ একেৰাহে মানে কৰি পেলাবলৈ চেষ্টা কৰোঁ আৰু ইফালে মই ভাতকেইটাও পটাপট বহাই দিছোঁ ৰুটি চুটি খাই মেলি লৈ অকণমান মুড়ি ঘণ্টা বনাইছোঁ দালি ভাত ইমানেই চিম্পুলকৈ বনাইছোঁ ভাতকেইটা বনাই একদম মানে পটাপটকৈ পাকঘৰখনো চাফা কৰি ল'লোঁ মানে ভাত খাই উঠি কৰিম বুলি থাকিলে অকণমান এলাহ লাগি যায় দিয়কচোন খাই বৈ এলাহ লাগে নহয় জানো আৰু এতিয়া আজৰি হৈ পেলাই আহিছোঁ ৰুমলৈ কেইটামান সৰু সুৰা কাম আছে ৰুহিৰ অলপ কাপোৰ চাপোৰ অলপমান ঠিক কৰিবলগীয়া আছে সেইখিনি কৰি লওঁ বুলি ভাবিছোঁ আৰু মনটো এইকেইদিন বহুত ভাল লাগি আছে কাৰণ এইকেইদিনতে মাৰ ঘৰলৈ যাম বুলি ভাবি আছোঁ নাজানো কিমান দিন থাকিব পাৰোঁ ভাবিছোঁ এইবাৰ গ'লে কেইটামান দিন থাকিম বুলি কি হয় চাই লওঁ আপোনালোকক গ'লে বাৰু দেখামেই মাৰ ঘৰখনো আৰু সেই কেইটামান কাপোৰ ইস্ত্ৰিও কৰিবলগীয়া আছিলে তাই শুই থকা সময়খিনিতে এনেকুৱা ধৰণৰ কাম কিছুমান কৰিবলৈ মোৰ সুবিধা হয় আৰু এতিয়া এইখিনিও কৰি মেলি মই পূৰা আজৰি হৈ গ'লোঁ কাপোৰ চাপোৰ সামৰি ল'লোঁ ভিডিঅ'টো চাই কেনে লাগিলে জনাব অন্য এটা ব্লগত আকৌ লগ পাম সকলো ভালে থাকক আজিলৈ আহোঁ বাই বাই